Hello respected viewers, আজিৰ এই ভিডিওটোত আলোচনা কৰিম ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰা হয়। প্ৰথমতে আমি জানিব লাগিব স্পিচ দুটাৰ ভাগ। এটা বাক্য ললো যে he said, কমা ঊৰ্ধ্বকমা I like tea। ঊৰ্ধ্বকমাৰ ভিতৰৰখিনি কোৱা হয় ৰিপোৰ্টেড স্পিচ আৰু ঊৰ্ধ্বকমাৰ বাহিৰৰখিনি কোৱা হয় ৰিপোৰ্টিং স্পিচ। ৰিপোৰ্টিং স্পিচৰ ভাৰ্বটোক কয় ৰিপোৰ্টিং ভাৰ্ব আৰু ৰিপোৰ্টেড স্পিচৰ ভাৰ্বটোক কয় ৰিপোৰ্টেড ভাৰ্ব। এতিয়া নেৰেশ্যন শুদ্ধকৈ আমি কৰাৰ কাৰণে কেইটামান বস্তু জানিব লাগিব। ডাইৰেক্টত যদি আই থাকে ইনডাইৰেক্টত যায় হি বা শি হয়। যদি ডাইৰেক্টত উই থাকে ইনডাইৰেক্টত যায় দে হ'ব। যদি ডাইৰেক্টত আছ থাকে ইনডাইৰেক্টত যায় দেম হ'ব। যদি ডাইৰেক্টত মাই থাকে ইনডাইৰেক্টত হিজ হাৰ হ'ব। যদি ডাইৰেক্টত মি থাকে ইনডাইৰেক্টত হিম হাৰ হ'ব। যদি ডাইৰেক্টত আৱাৰ থাকে ইনডাইৰেক্টত দেয়াৰ হ'ব। আৰু কেইটামান ৱৰ্ড লৈছে যেনে যদি ডাইৰেক্টত টুডে থাকে ইনডাইৰেক্টত দ্যাট ডে হ'ব। যদি ডাইৰেক্টত টুমৰো থাকে ইনডাইৰেক্টত দ্য নেক্সট ডে হ'ব। যদি ডাইৰেক্টত ইয়েষ্টাৰডে থাকে ইনডাইৰেক্টত দ্য প্ৰিভিয়াছ ডে অৰ দ্য ডে বিফৰ হ'ব। যদি কাম থাকে গ' হ'ব। গ' থাকিলেও গ' হ'ব। ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেণ্ট ৰুল আলোচনা কৰিছোঁ যে কৰেছপণ্ডিং পাষ্ট। যদি কোনো ৰিপৰ্টিং স্পিচৰ ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া ৰিপোৰ্টেড স্পিচটো যদি ডাইৰেক্টত প্ৰেজেণ্ট ইনডিফিনিট হয় ইনডাইৰেক্টত পাষ্ট ইনডিফিনিট হ'ব। যদি প্ৰেজেণ্ট কণ্টিনিউৱাছ হয় পাষ্ট কণ্টিনিউৱাছ হ'ব। যদি প্ৰেজেণ্ট পাৰফেক্ট হয় পাষ্ট পাৰফেক্ট হ'ব। যদি পাষ্ট ইনডিফিনিট হয় তথাপিও পাষ্ট পাৰফেক্ট হ'ব। আৰু যদি পাষ্ট কণ্টিনিউৱাছ বা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ হয় সেইটো যায় ইনডাইৰেক্টত পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব। কিন্তু এইটোৰ চৰ্ত কেৱল ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিলেহে হ'ব। আৰু যদি ৰিপোৰ্টেড স্পিচটোৱে চিৰসত্য ঘটনা বা অব্যজ্ঞত কাম বুজায় তেতিয়া এই চেঞ্জটো নহ'ব। এতিয়া আমি আগবাঢ়িছোঁ প্ৰথম ৰুললৈ। যদি কোনো এটা ডাইৰেক্ট নেৰেশ্যনৰ ৰিপোৰ্টেড স্পিচটো যদি ইম্পাৰেটিভ চেণ্টেন্স হয়, ইম্পাৰেটিভ চেণ্টেন্সে কি বুজায়? আদেশ, অনুৰোধ, উপদেশ। তেতিয়া ৰিপোৰ্টেড স্পিচে যদি দেখা গ'ল যে কি বুজাইছে আদেশ দিয়া বুজাইছে তেতিয়া ইনডাইৰেক্টত আমি সেইটোৰ সলনি অৰ্ডাৰড লিখিম। যদি উপদেশ দিয়া বুজাইছে আমি ইনডাইৰেক্টত এডভাইজড লিখিম। আৰু যদি অনুৰোধ কৰা বুজাইছে তেতিয়া আমি ৰিকুৱেষ্টেড লিখিম। আৰু এনেকুৱা চেণ্টেন্সৰ ক্ষেত্ৰত ডেটৰ সলনি কি বহে? টু বহে। আমি কেইটামান এক্সাম্পল লৈছোঁ যে দ্য মাষ্টাৰ ছেইড টু দ্য ছাৰ্ভেণ্ট গ' এৱে ফ্ৰম হিয়াৰ। এই বাক্যটো মাষ্টাৰে ছাৰ্ভেণ্টক অৰ্ডাৰ কৰিছে, গতিকে ইনডাইৰেক্ট কৰিলে হ'ব দ্য মাষ্টাৰ অৰ্ডাৰ্ড দ্য ছাৰ্ভেণ্ট টু গ' এৱে ফ্ৰম দেয়াৰ। আৰু এটা এক্সাম্পল লৈছোঁ যে মাদাৰ ছেইড টু মি ষ্টাডি হাৰ্ড। যেহেতু বাক্যটোৱে উপদেশ দিছে গতিকে সেইটোৰ সলনি এডভাইজড হ'ব। এই বাক্যটো ইনডাইৰেক্ট কৰিলে হ'ব মাদাৰ এডভাইজড মি টু ষ্টাডি হাৰ্ড। আৰু এটা এক্সাম্পল লৈছোঁ যে শ্বি ছেইড টু মি প্লিজ হেল্প মি। গতিকে যিহেতু বাক্যটোত প্লিজ আছে গতিকে ছেইডটোৰ সলনি আমি ইনডাইৰেক্টত ৰিকুৱেষ্টেড বহাম। শ্বি ৰিকুৱেষ্টেড মি টু হেল্প হাৰ। যদি ডণ্ট থাকে সেইটো যায় কি হয়? নট টু হয়। যেনে হি ছেইড টু মি ডণ্ট ৱাষ্ট ইউৰ টাইম। এইটো বাক্য হ'ব ইনডাইৰেক্ট কৰিলে হি এডভাইজড মি নট টু ৱাষ্ট মাই টাইম। নেক্সট আমি আগবাঢ়িছোঁ যদি ৰিপোৰ্টেড স্পিচ কি হয়? লেটেৰে ষ্টাৰ্ট হয়। লেটেৰে থাকিলে দুই ধৰণে হ'ব পাৰে। লেটে কেতিয়াবা অনুমতি বুজাব পাৰে নাইবা লেটাৰ্ছ থাকিলে কি হ'ব? কেতিয়াবা উই শুড হ'ব কেতিয়াবা দে শুড হ'ব। কোনটো কেতিয়া হয় মই কৈ আছোঁ যে যদি দেখা গ'ল যে ৰিপোৰ্টিং স্পিচৰ ছাবজেক্টটো এক বচন আছে তেতিয়া লেটাৰ্ছ উঠি উই শুড হ'ব। আৰু যদি বহু বচন থাকে ছাবজেক্টটো তেতিয়া লেটাৰ্ছ উঠি দে শুড হ'ব। যেনে এটা এক্সাম্পল লৈছোঁ দ্য বয়জ ছেইড লেট আছ গ' ফৰ এ পিকনিক। এই বাক্যটো কৰিলে হ'ব সেইটোৰ সলনি ছাজেষ্টেড বা প্ৰপ'জড বহাব লাগিব। হ'ব দ্য বয়জ ছাজেষ্টেড ডেট দে শুড গ' ফৰ এ পিকনিক। এই বাক্যটোৱে যদি এক বচন থাকে ছাবজেক্ট যেনে ৰীমা ছেইড লেট আছ গ' ফৰ এ পিকনিক। এই বাক্যটো হ'ব ৰীমা ছাজেষ্টেড ডেট উই শুড গ' ফৰ এ পিকনিক। আৰু এটা কথা হ'ল লেটে যদি অনুমতি দিয়া বুজায়, ফৰ এক্সাম্পল মাদাৰ ছেইড লেট হিম গ'। এই লেটে যিহেতু অনুমতি বুজাইছে গতিকে এইটোৰ ক্ষেত্ৰত ৰুলটো বেলেগ হ'ব। এইটো হ'ব যে মাদাৰ ছাজেষ্টেড ডেট হি মাইট বি এলাউড টু গ'। এইটো বাক্যৰ ক্ষেত্ৰত মাইট বি এলাউড টু লাগিব। নেক্সট আমি আগবাঢ়িছোঁ ৰিপোৰ্টেড স্পিচ যদি ইণ্টাৰগেটিভ চেণ্টেন্স হয়। এটা এটা খুবেই ইম্পৰ্টেণ্ট ৰুল। ইণ্টাৰগেটিভ চেণ্টেন্স হ'লে তাতে দুই ধৰণৰ চেণ্টেন্স হ'ব পাৰে। এটা WH ক্লজ থাকিব পাৰে নাইবা WH ক্লজ নাথাকিব পাৰে। যদি WH ক্লজ নাথাকে
তেতিয়া বাক্যটোৰ ক্ষেত্ৰত আমি ইফ বা ওয়েদাৰ আনিম আৰু যদি ডব্লিউএছ ক্লজ থাকে সেই শব্দটোৱেই বহিব ফৰ এক্সাম্পল হি সেড এম আই কাৰেক্ট তেনেহ'লে সেইটোৰ সলনি আমি কি বহাম আস্কড হি আস্কড ইফ হি ৱাজ কাৰেক্ট যেহেতু বাক্যটো ফুল ষ্টপ হ'ব ইনডাইৰেক্টত গতিকে সাবজেক্টৰ পিছতহে অক্সিলাৰি ভাৰ্ব যাব আৰু যদি ডব্লিউএছ ক্লজ থাকে যেনে হি সেড টু মি হু আৰ ইউ এই বাক্যটোৰ ক্ষেত্ৰত কি হ'ব যে হি আস্কড মি হু আই ৱাজ ডব্লিউএছ ক্লজ থাকিলে সেই শব্দটোৱে বহিব নেক্সট আমি আগবাঢ়ি চোৱাৰ এটা ৰুললৈ ৰিপৰ্টেড স্পীচ যদি এক্সক্লেমেটৰী সেন্টেন্স হয় এক্সক্লেমেটৰী সেন্টেন্সও তিনি প্ৰকাৰৰ হ'ব পাৰে শোক বুজাব পাৰে দুখ বুজাব পাৰে বা আচৰিত হৈ কিবা হ'ব পাৰে গতিকে দুখৰ ক্ষেত্ৰত আমি কি বহাম এক্সক্লেম টু উইথ সৰো আনন্দৰ ক্ষেত্ৰত বহাম এক্সক্লেম টু উইথ জয় আৰু কোনো যদি আচৰিত হৈ বা আশ্চৰ্যজনক কথা কয় সেইটো হ'ব এক্সক্লেম টু উইথ অণ্ডাৰ এক্সাম্পলৰ সৈতে বুজিবলৈ চেষ্টা কৰোঁ যে হি সেড এলাছ আই এম আণ্ডাৰ গতিকে এই বাক্যটো কিহৰ দুখৰ গতিকে আমি সেইটোৰ সলনি এক্সক্লেম টু উইথ সৰো বহাম হি এক্সক্লেম টু উইথ সৰো ডেট হি ৱাজ আণ্ডাৰ নেক্সট এটা এক্সাম্পল লৈছোঁ যে দ্য প্লেয়াৰ সেড উই হেভ অন দ্য গেম গতিকে এই বাক্যটো ফূৰ্তিৰ বা সুখৰ গতিকে এই বাক্যটো হ'ব দ্য প্লেয়াৰ এক্সক্লেম টু উইথ জয় ডেট দে হেড অন দ্য মেটছ নেক্সট আৰু এটা এক্সাম্পল লৈছোঁ যে দ্য লিটিল গাৰ্ল সেড হোৱাট এ বিউটিফুল টয় দিছ ইজ হোৱাট এ বিউটিফুল টয় দিছ ইজ এই বাক্যটো আমি এছাৰ্টিভ কৰি ল'ব লাগিব মনে মনে সৰুকালতে আমি কৰিছিলোঁ যে এনেকুৱা বাক্য এছাৰ্টিভ কৰিলে কি লাগে এটা ভেৰি লাগে দিছ ইজ এ ভেৰি বিউটিফুল বা দিছ ইজ এ ভেৰি নাইচ টয় গতিকে এই বাক্যটো আমি কৰিবলৈ হ'লে কি কৰিব লাগিব মনে মনে এছাৰ্টিভ কৰি ল'ব লাগিব এতিয়া এই বাক্যটো ইনডাইৰেক্ট কৰিলে হ'ব দ্য লিটিল গাৰ্ল এক্সক্লেমড উইথ অণ্ডাৰ ডেট ৱাজ এ ভেৰি বিউটিফুল টয় বা ভেৰি নাইচ টয় আজিৰ ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ' আৰু এটা বিষয়বস্তু লৈ আপোনালোকৰ মাজত লৈ আহিম থেংক ইউ ফৰ ৱাচিং